নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ DkTv আছামলৈ মই ৰেৱতে আৰু আজি এইটো ভিডিঅ' বনাইছোঁ ভেণ্টিলেটৰ মেকিঙৰ ওপৰত আৰু ভেণ্টিলেটৰ আমি কেনেকৈ বনাব লাগে আৰু কি কি বস্তু ইয়াতে ইউজ কৰোঁ আৰু কেনেকৈ আমি তৈয়াৰ কৰোঁ সম্পূৰ্ণ ডিটেইলছ ইয়াতে দেখুওৱা হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকলে ইয়াৰ পৰা আমাৰ ফ্ৰেমসমূহ সংগ্ৰহ কৰিছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বিশেষকৈ উপকৃত হ'ব, কাৰণ কেনেকৈ বনাব লাগে মই সম্পূৰ্ণ ডিটেইলছসমূহ ইয়াতে ভিডিঅ'ত উল্লেখ কৰিম। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। ভেণ্টিলেটৰ বনাবৰ কাৰণে মেইনলি প্ৰয়োজন হয় এইটো ডাষ্ট, এটা সৰু শিলৰ গুড়ি টুকুৰা আৰু বালি মিক্স, আৰু এই ডাষ্টৰ উপৰিও আপোনাক ইয়াত প্ৰয়োজন হ'ব চিমেণ্ট আৰু কইল। মই দেখাই আছোঁ গোটেইখিনি বস্তু। কইলটো হৈছে এইটো কইল, আৰু এইটো জোখত এইবিলাক কাটি লোৱা হয়। কেনেকৈ কাটি লোৱা হয় মই দেখাই আছোঁ আপোনালোকক। এইটো এতিয়া বনাই আছে অলৰেডি, এইটো ৰাউণ্ড চেপত, আৰু এটা বনাই আছে এইটো হৈছে ফ্ৰেমটোত সম্পূৰ্ণ অইলিং কৰিব লাগিব। এইটো জ্বলামবিল জ্বলামবিল আছে, জ্বলামবিল হওক ডিজেল হওক, পূৰা সুন্দৰকৈ ফ্ৰেমটো লগাই দিব লাগিব। আৰু ইয়াতে ডাষ্ট আৰু চিমেণ্ট মিক্স কৰা হৈছে। চইটিং যদি আপুনি এইটো ডাষ্ট দিয়ে, তাৰপিছত আপোনাৰ ডেটিং চিমেণ্ট আৰু কইলটো সেইটো জোখত কাটি লোৱা হৈছে। এইটো অইলিংটো খুব সুন্দৰকৈ কৰিব লাগিব, আৰু ফ্ৰেম জোখত কইলটো কাটি ল'লে হৈ গ'ল। আৰু আপোনাৰ ইয়াতে এই ডাষ্টটো আপোনাৰ ইয়াতে পানী দি পেলাই সম্পূৰ্ণ লেজুৱা হোৱা নাই বস্তুটো, এইটো ছিষ্টেমত অলপ হেৰি হৈ আছে, আৰু এনেকুৱা ছিষ্টেমত আপোনাৰ পানী অলপ মাৰি আছে। এইটো অইলিং কৰি হৈ গৈছে ন, ইয়াতে ঘোলা অকল চিমেণ্ট অলপ পানীৰ লগত মিক্স কৰি ইয়াতে অলপ ঘোলা ছটিয়াই ল'ব। আৰু এতিয়া ইয়াতে ঘোলাটো বনাব। এতিয়া বালি অলপ দিব লাগিব নেকি মিক্সিংটো, তাৰপিছত চিমেণ্ট এইটো পূৰা মিক্স কৰিব লাগিব। পূৰা মিক্স হ'ব লাগিব। এতিয়া ইয়াতে পানী ঢালিব। আৰু অলপ গোটালি ল'ব লাগে ন বস্তুটো, ভালকৈ মিক্স হোৱাকৈ। আৰু এইটো ইয়াত বাকী যাব। 4 ৰাউণ্ডত পৰিব লাগে সমানকৈ এইটো ঘোলাটো। সেইখিনি হৈ যাবনে? হৈ যাব। আৰু অলপ থাকি গ'ল, মিক্সটো পানী হৈ যাব, বেছি দিব নালাগে ঘোলা। এইটো একেবাৰে লেজুৱা কৰা নাই বস্তুটো, অলপ শুকান টাইপৰ হৈ আছে, অলপ পানী মিহলাই এতিয়া পানী মিহলা কৰিব ন। এতিয়া এইখিনি হৈ গৈছে, ইয়াতে দি যাব। গোলাটো যোনফালে বেছি বাগৰি গৈছে সেই চাইডৰ পৰা দি যাব লাগে ন, সেই চাইডত দি দেখুৱাৰ দৰে
এতিয়া আৰু অলপ বনাব লাগিব ন বনাব লাগিব এই মাছটা ওলাই থাকিব ওপৰ কাঠৰ সেই টুকুৰাবিলাক ওলাই থাকিব লাগিব ন বস্তুটো মিলাই দিব লাগিব সম্পূৰ্ণকৈ বস্তুটো দিয়াৰ পিছত ওলাই যাব হা হা বস্তুটো দিয়াৰ পিছত ওলাই যাব হা হা জোকাই দিম এতিয়া আৰু এইকেইটা মিক্স কৰি বাকীখিনি দিব একেবাৰে আহিলে পায় এতিয়া কইলটো বনাই লৈ পেলাই অলপ ভাইলে লাহেকৈ ভৰাই দিলে হ'ল ন অলপ ভৰাই পৰা জোখৰ ল'ব লাগিব মোলৈ চুইছে আৰু চাইডত দুডাল আৰু এতিয়া অলপ জোকাৰি দিলে পেলাওঁ বস্তুটো ভালকৈ সোমাই যাব লাগে এইটো শুকান বালি আৰু মানে চিমেণ্ট ডাষ্ট আৰু চিমেণ্ট মিক্স কৰি থোৱা আছে সেইটো ওপৰত দি পেলাই এনেকৈ কাটিব লাগিব এতিয়া সমানে দি পেলাই জাষ্ট এইখিনি দিয়াৰ পিছত অলপ টাইম ৰখাৰ পিছত বস্তুটো নিজে গম পাব এই মালটো আপোনাৰ বস্তুবোৰ তিতি গৈছে আৰু অলপ সময় জাষ্ট তিতাটো অকণমান সময় থকাৰ পিছতে সেইটো আপোনাৰ কাটিব পাৰিব ইয়াৰ পৰা কাটিব কেনেকৈ কাটিব চাই লওক এইটো বস্তু এনেকৈ কৰি পেলাই হেঁচি পেলাই ওপৰত যিখিনি অলাগতিয়ালকৈ লাগি আছিলে সেইখিনি গোটেইখিনি এৰাই গৈছে
অকল এবাৰ কাটিলে হ'বনি না কাটিব লাগিব আৰু এবাৰ দুইবাৰ এনেকুৱাকৈ কৰিব লাগিব প্ৰথমবাৰ কটাৰ পিছত পুৰণিখনে আপোনাৰ আপোনাৰ হেঁচি দিলেই সকলো বেছি যদি লেজুৱা হয় না বস্তুটো আৰু কাটিব লাগিব একবাৰ এতিয়া এইটো দুবাৰতে হৈ যাব চাই লওক আৰু একবাৰ সেইটো মাল বনাই আছে তাৰপিছত এবাৰ 2-3 মান ৰাখিব লাগিব আৰু এইখিনি অলপ সময় ৰখি দিলে হৈ গ'ল ৰখাৰ পিছত আকৌ এবাৰ কাটিব লাগিব আৰু এতিয়া আপোনাৰ বালিটো শুকান বালিটো পানীয়ে খাই পেলাইছে আৰু এতিয়া এবাৰ কাটি দিব কাটি এবাৰ পাছত হৈ যাব ন এইটো হৈ গৈছে এতিয়া পুৰণিখনে আমাৰ হেঁচি ধুনীয়াকৈ এতিয়া দাঙি পেলাই ঠাইত পেলাব ইয়াতে পেলাবা এইখন জোখত ৰাখি এটা মাথা অলপ লাহেকৈ দাঙি পেলাই বাকী ইটো সেয়া কি সুন্দৰকৈ এইটো হৈ গৈছে এইটো পূৰা সুন্দৰকৈ ওলাইছে কোনো পূৰা মানে ফিনিচিং সুন্দৰ ফিনিচিং আহিছে ইয়াতে আৰু ঠিক এইটো দৰেই বাকী যিমানবোৰ ফ্ৰেম আছে সকলোবোৰ ফ্ৰেম চিষ্টেম একেটাই একেভাগে বনাব লাগে এইবিলাক চব ডিজাইন বেলেগ আৰু এনেকুৱাবিলাক আছে এইবিলাক চব আৰু এতিয়া এটা সেই তাত বনাই আছে এটা সৰু ৰাউণ্ড এটা সেইটো প্ৰচেছটো সম্পূৰ্ণ একেই প্ৰচেছ আৰু এইটো যেনেকৈ এইটো দেখিছে এইটো ৰাউণ্ড হয় ৰাউণ্ডত আপোনাৰ এইটো ৰাধাকৃষ্ণ এইটো এনেকৈ ওলায় এইটো সুন্দৰকৈ ৰাধাকৃষ্ণ এনেকৈ ওলাইছে আৰু মই নেক্সট এটা ভিডিঅ'ত আপোনাৰ ড'ৰ ফ্ৰেমটো সম্পূৰ্ণ কেনেকৈ বনাব লাগে আপোনাৰ সেইটোৰ ওপৰত এটা ভিডিঅ' কৰিম তো আজি মই দেখালোঁ ভেণ্টিলেটৰখন ভেণ্টিলেটৰ আপোনাৰ কেনেকৈ বনায় গোটেইখিনি বস্তু আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে মেছেজ কৰিব পাৰে কমেণ্ট কৰিব পাৰে আৰু যদি আপুনি ইয়াৰ পৰা ফ্ৰেম ল'ব বিচাৰে তেন্তে মই নাম্বাৰটো অলৰেডি বেলেগ ভিডিঅ'ত দিয়া আছে কিন্তু আকৌ ডিছক্ৰিপশ্যনত মই নাম্বাৰটো দি দিম তো আজিলৈ ইমানেই বাই বাই গাইছ